নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম। আজি ভিডিঅ'টো বেলেগ হ'ব। আজি মই আপোনালোকক মাৰ্ঘেৰিটাৰ কিছু দৃশ্য দেখাম। সব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। Say what you wanna say to me now. I wanna wake up with you in the morning. Show me there's nothing fake to me now. I wanna wake up with you in the morning. Say what you wanna say to me now. I want. আজি আমি উপস্থিত হ'লোঁ। আপোনালোকে দেখিছে কল মিউজিয়ামত বহুত ধুনীয়া মিউজিয়াম এইটো। ইয়াত কল মিউজিয়ামখন কল ইণ্ডিয়া লিমিটেডে বনাইছিলে আৰু কল মিউজিয়ামখন ইয়াত আপোনালোকে ব্ৰিটিছ যুগৰ পুৰণা আপোনাৰ যিবিলাক বস্তু আছে ব্ৰিটিছ চিহ্ন বা বস্তু সেইবোৰ আপোনালোকে দেখিব পাব। আৰু মই এইটো যিহেতু এতিয়া বন্ধ আছে, মই আপোনালোকক বেলেগ এদিন আহি ইয়াত দেখাম। তো আৰু আগলৈ মাৰ্ঘেৰিটা ষ্টেচন আছে, আমি তাত যাওঁ, তাত দেখাম আপোনালোকক। এইটো যে আপোনালোকে দেখিছে, এইটো মাৰ্ঘেৰিটাৰ ট্ৰেইন ষ্টেচন। আহি মই মাৰ্ঘেৰিটা শিপা বজাৰ পাই গ'লোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। এয়া আহি পালোহি ছট পূজা ঘাট। এয়া আজি মই বহিদিহিং নদীৰ পাৰত আহিলোঁ। আপুনি দেখিছে বহুত ধুনীয়া ভিউ। আৰু এই ঘাটটো দেখিছে ন, এইফালে ইয়াত আপোনালোকে ছট পূজা পতা হয়। ইয়াত ছট পূজাৰ দিনাখন বহুত অসংখ্য ধৰ্মৰ মানুহে, বহুত বিভিন্ন ধৰ্মৰ মানুহে, মাৰ্ঘেৰিটাত যিমান ধৰ্মৰ মানুহ আছে সকলোৱে ইয়াত আহি সকলোৱে একেলগে ছট পূজা উপভোগ কৰে বা সকলোৱে বহুতে পূজা পাতলো কৰে। বহুতো ধুনীয়া ভিউ আপোনালোকে দেখিব পাৰে। এইফালে আপোনালোকক দেখাই দিছোঁ মই। এইফালে ইয়াত এটা মন্দিৰ আছে, সেইটো মই জুম কৰি দেখাইছোঁ, আপোনালোকে দেখিলে। এইটো এটা মন্দিৰ। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য বহুত ধুনীয়া। এইফালে আপোনালোকে দেখিছে দলংখন, এখন ব্ৰিটিছৰ যুগতে বনোৱা। আৰু এইফালে পাহাৰখন দেখিছেনে, পাহাৰখন এইখন অৰুণাচল, এইফালে অৰুণাচল, জাগুন, লিডু আছে। এইফালে কয়লা খনিখন আছে। আপোনালোকে ভিউটো চাওক, বহুত ধুনীয়া।
বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব